যোৱাকালি 4 তাৰিখ আৰু আজি 5 তাৰিখ দুইদিনীয়া আমাৰ কাউন্সিল এছেম্বলি চলিছে আৰু সেই দুইদিনীয়া কাউন্সিল এছেম্বলিত বহুখিনি ইম্পৰ্টেণ্ট কথা ডিছকাছ হৈছে। বিশেষকৈ আমাৰ 2022 আৰু 23 চনৰ যিটো বাজেট সেইটো আমাৰ পাছ কৰা হৈছে আৰু এইবাৰ আমাৰ বাজেটটো যিটো আমি দাখিল কৰিছোঁ সেইটো আমাৰ ৰিচিপ্টটো হ'ব 315,766.33 lakhs আৰু এক্সপেণ্ডিচাৰ হ'ব 327131.48 lakhs আৰু ডিফিজিট হ'ব আমাৰ 1136.15 lakhs মানে 100 কোটি প্ৰায় ডিফিজিট আমাৰ বাজেট এইবাৰ আমি দাখিল কৰিছোঁ। এই বাজেট দাখিল কৰাৰ আগতে আমাৰ বহুতখিনি কনসালটেটিভ মিটিং এইবাৰ হৈছে। সকলো ডিপাৰ্টমেণ্টৰ লগত আমি আলোচনা কৰিছোঁ আৰু আগৰ চৰকাৰৰ দিনত যিবিলাক বাজেট বা AOP বিলাক তেখেতসকলে প্ৰিপেয়াৰ কৰিছিলে তাত যথেষ্ট আখুৱা আছিলে যে এটা কামটোকে 2 বছৰ 3 বছৰ দেখাই পেলাই পইচা ওলোৱা তেনেকা বহুত হৈছে আৰু বিশেষভাৱে আজি আপোনালোকক ক'ব লাগিব যে মই EM সকলক ধন্যবাদ জনাইছোঁ কি এই 1 বছৰত আমাৰ যেটো সরকার গঠন করার লগে লগে যেটো আমার সিদ্ধান্ত আছিল যে আমি কোনো লাইবিলিটি নকৰো সো আমার কোনো EMA আমার কোনো ডিপার্টমেন্ট SOPDৰ পইচা আহিব আৰু ৰেভিনিউৰ যিখিনি পইচা আহিব হিটো আমি গেপ পুৰা কৰিবলৈ চেষ্টা কৰিছো। ইয়াৰ বাহিৰে আমি লাইভলিহুডটো বেছি গুৰুত্ব দিছো। আমাৰ সকলো ডিপার্টমেন্ট এগ্রিকালচার ডিপার্টমেন্ট, ইন্ডাস্ট্রি ডিপার্টমেন্ট, সিড ডিপার্টমেন্ট, এডুকেশন ডিপার্টমেন্ট, WPT ডিপার্টমেন্ট সেই সাপ্লাই টাপ্লাই বিলাক বন্ধ কৰি ম্যাক্সিমাম লাইভলিহুড জেনাৰেশনৰ কাৰণে কাম কৰিবলৈ আমি সিদ্ধান্ত লোৱা হৈছে। মই আশা কৰিছো এই 2022-23 বছৰত আমি বহুতখিনি কাম কৰিব পাৰিম। আগৰ সময়ত আপোনালোকে দেখিছে এটা ফ্যামিলিক এখন কম্বল দিয়ে মানে 100 টকা। এইবাৰ আমি অনসুংঠাই বিথাংকি কৰিছো আৰু জ্ঞান সৰং বিথাংকি কৰিছো যত নেকি দুখীয়া পৰিয়ালক আমি ডাইৰেক্ট 5000 টকা দিয়াৰ কাৰণে ইতিমধ্যে আমাৰ স্কিমটো আৰম্ভ হৈছে। বহুতে দি দিলে আৰু ছাত্ৰ ছাত্ৰী সকলক আমি 5000 কৰি দুখীয়া ছাত্ৰ ছাত্ৰীক ডাইৰেক্টলি মানে ফাইনান্সিয়েল বেনিফিট বা টকা আমি তেখেত সকলক সাপোৰ্ট কৰিছো। হেলথ সেক্টৰত আমি যথেষ্ট কাম কৰিবলৈ লৈছো। যিবিলাক এৰিয়াত এতিয়াও হস্পিটাল নাই তাত টেলিমেডিচিনৰ ব্যৱস্থা কৰিব বিচাৰিছো আৰু ইয়াৰ লগতে 40টা সমষ্টিত হেলথ ATM আমি ইনষ্টল কৰিব বিচাৰিছো যাতে মানুহবিলাক MRI কৰা কি কয় ব্লাড টেষ্ট কৰাৰ নামত বিভিন্ন টেষ্ট কৰাৰ নামত বহুত পইচা দিব লগা হয় ইটো ফ্ৰী অফ কষ্ট তেখেত সকলে নিজৰ টেষ্ট বিলাক কৰিব পৰা যায়। শিক্ষাৰ ক্ষেত্ৰত আমি বিশেষভাৱে টিচাৰ ট্ৰেনিংটো আমি গুৰুত্ব সহকাৰে লৈছো আৰু ইয়াৰ বাহিৰে যিখিনি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লগতে কোৱালিটি এডুকেশ্যন দিব লাগে ইয়াৰ কাৰণে বেছিভাগে কাম কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছো। গতিকে এই বছৰৰ বাজেটত আমি বহুতখিনি নতুন কাম কৰাৰ কাৰণে হাতত লৈছো আৰু আশা কৰিছো যে এই বছৰত আমি এই কামবিলাক সম্পূৰ্ণ কৰিব পাৰিম।